প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা PMFBY প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা হৈছে ভাৰত চৰকাৰে আৰম্ভ কৰা এক অভিলাষী শস্য বীমা আঁচনি। এই আঁচনিয়ে শিলাবৃষ্টি, বানপানী, ঘূৰ্ণীবতাহ, অতি আৰু আবতৰীয়া বৃষ্টিপাত, ৰোগ আৰু কীট-পতংগ আদিৰ দৰে অপ্ৰত্যাশিত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কৃষকসকলক সকাহ প্ৰদান কৰে। এই প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাখন সকলো কৃষকৰ বাবে স্বেচ্ছামূলক। খৰিফ শস্যৰ বাবে 2%, ৰবি শস্যৰ বাবে 1.5% আৰু উদ্যান শস্য বাণিজ্যিক শস্যৰ বাবে 5%ৰ সৈতে এই আঁচনিৰ বাবে বীমা ৰাশিৰ প্ৰিমিয়াম ন্যূনতম। বৰ্তমানে অসমৰ বিভিন্ন জিলাত প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনিখন সফলতাৰে কাৰ্যকৰী হৈ আছে। প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ অধীনত অধিসূচিত শস্যসমূহ হৈছে মাটিমাহ, শালি ধান, বড়ো ধান, মৰাপাট, মাকৈ, আলু, তৰিয়া আৰু সৰিয়হ। কৃষকসকলে একক বা একাধিক অধিসূচিত শস্যৰ বাবে 1 হেক্টৰলৈকে বীমাকৃত এলেকাৰ ক্ষেত্ৰত মাত্ৰ 100 টকা পৰিশোধ কৰিব আৰু বাকীখিনি ধন ৰাজ্য চৰকাৰে পৰিশোধ কৰিব। আনহাতে বীমাকৃত এলেকাৰ 1 হেক্টৰৰ ওপৰত কৃষকে পৰিশোধ কৰিব লাগিব। যদি চলিত বৰ্ষৰ উৎপাদন ঐতিহাসিক গড় উৎপাদনতকৈ কম হয়, তেন্তে দাবী কৰা বীমাৰ ধন গৃহীত কৰা হয়। প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ অধীনত কোনকেইটা দিশ চৰ্ত বীমাৰ অধীনত আৱৰা হয়? 1. ব্যাপক দুৰ্যোগ। অসম চৰকাৰৰ দ্বাৰা প্ৰকাশিত জাননী অনুসৰি বীজ সিঁচা ক্ষতিগ্ৰস্ত, গজালি বা অংকুৰণৰ বিফলতা যদি স্বাভাৱিক বীজ সিঁচা অঞ্চলত 75% হয়, তেন্তে সেই কৃষকসকলক তাৎক্ষণিক প্ৰভাৱৰ সৈতে বীমাকৃত পুঁজি প্ৰায় 25% পৰিশোধ কৰা হয়। 2. মধ্য ঋতুৰ প্ৰতিকূলতা। যদি অসম চৰকাৰৰ দ্বাৰা প্ৰকাশিত জাননী অনুসৰি শুকান বতৰ, খৰাং, শিলাবৃষ্টি, বানপানী, ঘূৰ্ণীবতাহ বা জলমগ্নতাৰ ফলত 50% শস্যৰ ক্ষতি হোৱাৰ অনুমান কৰা হয়, কৃষকসকলক তাৎক্ষণিক প্ৰভাৱৰ সৈতে বীমাকৃত পুঁজিৰ ওপৰত প্ৰায় 25% পৰিশোধ কৰা হয় আৰু চূড়ান্ত দাবী নিষ্পত্তিৰ সময়ত অৱশিষ্ট ধনৰাশি সামঞ্জস্য কৰা হয়। 3. স্থানীয় বিপদাশংকা। শিলাবৃষ্টি, ভূমিস্খলন, জলমগ্নতা, ডাৱৰ বিস্ফোৰণ, প্ৰাকৃতিক জুই, ঘূৰ্ণীবতাহ, আবতৰীয়া বৰষুণৰ ফলত কোনো স্থানীয় ক্ষতি হ'লে কৃষকসকলে 72 ঘণ্টাৰ ভিতৰত স্থানীয় কৰ্তৃপক্ষ, বেংক, বীমা কোম্পানীক অৱগত কৰিব লাগে। প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ হৈছে আধাৰ কাৰ্ড, ভূমিৰ নথিপত্ৰ, বেংক পাছবুকৰ প্ৰথম পৃষ্ঠা, কৃষকৰ মোবাইল নম্বৰ, স্বঘোষণাপত্ৰ, শপতনামা প্ৰয়োজন অনুসৰি। প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ বাবে আপুনি নামভৰ্তিৰ প্ৰক্ৰিয়া বেংক, PACSৰ দ্বাৰা, উমৈহতীয়া সেৱা কেন্দ্ৰ VLCৰ দ্বাৰা, বীমা মধ্যস্থতাকাৰীৰ দ্বাৰা, পৰ্টেলত স্বয়ং নামভৰ্তিৰ জৰিয়তে কৰিব পাৰে, অৰ্থাৎ www.pmfby.gov.in/farmer registration ফৰ্মৰ জৰিয়তেও কৰিব পাৰে। প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনিখনৰ বিষয়ে অধিক তথ্যৰ বাবে আপোনাৰ সংশ্লিষ্ট জিলাৰ জিলা কৃষি বিষয়াসকল DAOৰ সৈতে যোগাযোগ কৰক।